Hello guys, welcome to Technogyan আৰু আজি এই ভিডিঅ'ত মই দেখুৱাম কেনেকৈ আপুনি মোবাইলৰ পৰা কম্পিউটাৰত ফাইল ট্ৰান্সফাৰ কৰিব পাৰে আৰু ঠিক তেনেদৰে কম্পিউটাৰৰ পৰা মোবাইলত ফাইল ল'ব পাৰে। চ' তাৰ কাৰণে আপোনাৰ এটা এপ্লিকেশ্যন লাগিব মোবাইলত। সেই এপ্লিকেশ্যনটো হ'ল শ্বেয়াৰ ইট। তো ইয়াতে মই অলৰেডি ইয়াতে আপুনি যাব আৰু ইয়াত লিখিব শ্বেয়াৰ ইট লিখাৰ পিছত আপোনাৰ যেতিয়া তলত এই আইকনটোৰ সহায়ত সৈতে এই শ্বেয়াৰ ইট ট্ৰান্সফাৰ এণ্ড শ্বেয়াৰ অপশ্যনটো আহিব, টাচ কৰি দিব আৰু সেই এপটো আপুনি ইনষ্টল কৰি ল'ব মোবাইলত। ঠিক তেনেকৈ এইটো এপ্লিকেশ্যন আপোনাৰ কম্পিউটাৰতো লাগিব, কিন্তু কম্পিউটাৰত যিহেতু APK ফাইল ছাপৰ্ট নকৰে, তো তাৰ কাৰণে আপোনাৰ EXE ফাইল লাগিব। চ' সেয়াৰ লিংকটো মই ডিছক্ৰিপশ্যনত দিয়া আছে, আপুনি গৈ ডাউনলোড কৰি ইনষ্টল কৰি ল'ব কম্পিউটাৰত। অ'কে গাইজ, তো আপুনি মোবাইলত ইনষ্টল কৰা হোৱাৰ পিছত ডেস্কটপত আহক, য'ত আপোনাৰ কম্পিউটাৰটোত আহক, য'ত আপুনি ইনষ্টল কৰিব বিচাৰিছে শ্বেয়াৰ ইট ছফ্টৱেৰটো। তো ইয়াতে আহি আপোনাক যিটো URL লিংকটো দিয়া আছে ডিছক্ৰিপশ্যনত, সেইটো ইয়াত পেষ্ট কৰক, পেষ্ট কৰি এণ্টাৰটো কৰক আৰু ছফ্টৱেৰটো ডাউনলোডিং ষ্টাৰ্ট হৈ যাব। ইয়াৰ পিছত চাওক ডাউনলোডিং আহিছে ইয়াতে, আৰু যদি এবাৰ ডাউনলোডিং আহিছে, যদি এবাৰ হোৱা নাই তেন্তে ক্লিক হেয়াৰ অপশ্যন এটা আছে, আপুনি ইয়াতে ক্লিক কৰি দিয়ক। এতিয়া এনেকৈ ডায়লগ বক্স আহিব, আপুনি অ'কে ছেভ কৰি দিয়ক। লগে লগে ছফ্টৱেৰটো ডাউনলোড কমপ্লিট হৈ যাব। ডাউনলোডত যাওক, তাৰপৰা ছফ্টৱেৰটো অ'পেন কৰক, ক্লিক কৰক, জাষ্ট য়েছ কৰক, য়েছ। তাৰপিছত ছেটআপ ষ্টাৰ্ট হৈছে, একচেপ্ট কৰক, ক্ৰিয়েট কৰক, বাছ নেক্সট কৰক। ইনষ্টল হৈ আছে, বাছ কমপ্লিট হৈ গ'ল, বাছ ফিনিছ কৰি দিয়ক আৰু ইনষ্টলেশ্যন কমপ্লিট হৈ গ'ল। ইয়াৰ পিছত আপুনি ডেস্কটপত আহক, ডেস্কটপত এইটো ষ্টাৰ্ট হৈ গ'ল, ঠিক আছে। ষ্টাৰ্ট যদি নহয় ডাবল ক্লিক কৰিব, এতিয়া ষ্টাৰ্ট হ'ব। ইয়াতে আপোনাৰ চাৰ্চিং কৰি আছে, তো ইয়াতে গৈ আপুনি কৰিব লাগিব এইটো শ্ব' QR কোড আপোনাক কানেক্ট কৰিবৰ কাৰণে মোবাইলৰ লগত। এইটো শ্ব' QR কোড এটা জেনেৰেট হ'ব। আৰু এতিয়া আপুনি তো আপোনাৰ যিহেতু কম্পিউটাৰত QR কোডটো জেনেৰেট হৈ গৈছে, গতিকে আপুনি কম্পিউটাৰৰ লগত মোবাইলত কানেক্টিভিটি কৰাবৰ কাৰণে আপুনি শ্বেয়াৰ ইট এপটো ইয়াতে অ'পেন কৰিব লাগিব মোবাইলত। অ'পেন কৰিলে এইটো অ'পেন হোৱাৰ পাছত একেবাৰে কৰ্নাৰত যিটো এটা ৰেক্টেংগল চাইজ আছে, তাত আপুনি টাচ কৰক। এইটো কানেক্ট টু PC কৰক, এলাউ কৰক ৱাইফাই, চাৰ্চিং, স্কেন টু কানেক্ট কৰক। ইয়াতে স্কেন টু কানেক্ট হ'ব, QR কোডটো শ্ব' কৰি দিয়ক। QR কোড শ্ব' কৰি দিলে কানেক্টিভিটি কমপ্লিট, এলাউ কৰি দিয়ক। সেইটো আপুনি এইটো মডিফাইডটো য়েছ কৰি দিয়ক।